নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি আমাৰ বিহু খানা মানে মাহঁতৰ বিহু খানা মাইকী মানুহৰ খানা বনাই আছো। মাংস বনি আছে। এইফালে মানুহ আছে গাইজ। তালৈ যাওঁ বলক। বৰষুণ দি আছে ৰাস্তা। আজি এওঁলোকৰ ঘৰতে আজি খানা চলি আছে। এই আমাৰ বাকীখিনি মহিলা এয়া গাইজ বৰষুণ দিছে। বৰষুণ এয়া মাছ বনাই আছে মনজুক বৈ। আয়ো দোস্ত ধোৱা অনুকো চাহ আছে। বিলাহী মাছ চাছ চলি আছে। ডলা ভাজিৰ কাৰণে জলকীয়া নেকা চেকা চব আছে। এয়া ডাঙৰ বা বনিব মাছ নাখাওঁ দেই মই। পিটিকা পানী এয়া মনজুক ৰান্ধনি আজি কিবা এটা কেলে খাইছো। বিহু গোৱা এইয়া বিলাহী দা এটা বনাই আছে। সেইটো কুটো বিলাহী দা। এই আমাৰ লগতে অয়ন বৰা আছে, লগতে আমাৰ লগত এই আমাৰ মাংস বনি আছে। এয়া ব্ৰইলাৰ মাংস এই আমাৰ পোৱালি গাছ যা পুখুৰী এতিয়া তিতা নাই। চাটি লৈ আছো। বৌ ডাঙৰ ডাঙৰ কাঢ়ি মাৰিছে। এয়া গাইজ এতিয়া খাবলৈ লৈছোঁ আমি। এয়া সকলো আছেহি। এতিয়া খাই পিনি মানে ভিডিঅ'টো সমাপ্তই কৰি দিওঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই বাই দেই গাইজ, বাই।